দেখাওকচোন এইটো এই শীতল নে গৰৈ নাজানো আৰু দেই নদী নাথাকে গৰৈ বাৰু বঢ়িয়া চাওঁ এতিয়া কি মাছ আছে মজা হ'ল ৰে তিনিটা অলপ ভিলিব দে মাছটো দেখা কিমান ধুনীয়া আইডিয়া মাছ মাৰিবলৈ গৈ আছোঁ মাছ মাৰিম মানে কি জাল পাতিমগৈ আজি এয়া জাল দুখন দেখুৱাই দিব এয়া কি জাল কৈছে কি জাল নিছে এইটো 20 আৰু 35 পইণ্টৰ নহয় জালখনৰ নামটো কি বুলি কয় জালখনৰ নাম সেইটো কিবা লাঙি জাল বুলি কয় লাঙি জাল এইটো মানে মিচিঙত কি বুলি কয় লাঙি বুলি কয় লাঙি আমি অসমতো লাঙি বুলিয়ে কয় দেখোন লাঙিয়ে বুলি কয় লাঙি জালেই হয় বা কিছুমানে ফাঁচি জাল বুলিও কয় মানে মাছবিলাক ফচি যায় হয় নাই বেংগলী ভাষাত ফাঁচি জাল হ'ব এই আমাৰ লগত আছে নেপুনৰ এয়া বিখ্যাত মানুহ বিখ্যাত পূৰা বিখ্যাত গতিকে এয়া তেওঁলোকৰ নাম হৈছে অৰুণ আমি সুনীল বুলি মাতোঁ ঘৰতে চ' আমি গৈ থাকোঁ তেনেহ'লে পুনৰ নদীত লগ পাম এইটো ৰাস্তা আমি গৈ আছোঁ নদীত পুনৰ লগ পাম এই আমি নদীখনত পাইছোঁহি আৰু এখানে নদী ঘাটটো দেখোন এইডোখৰতো কৰিব পাৰিলেহেঁতেন ন নে কি এইডোখৰ বাম নি বাম কি আছে পাৰ হ'ব নোৱাৰি এতিয়া মানে ডাইৰেক্ট যাব নোৱাৰি সেইকাৰণে তাত কিবা হৈছে ইয়াত নচলাই ব'লক আপুনি চেণ্ডেলযোৰ মই হাতত লৈ লওঁ এযোৰ হ'ব নদীলৈ আহিলে বাৰু চেণ্ডেল পিন্ধি আহেনে মই পটককৈ চেণ্ডেলযোৰ পিন্ধি আহিলোঁ নাই এতিয়া যাম খালী ভৰিয়ে এয়া নদীৰ মাজে মাজে গৈ আছোঁ এয়া আমাৰ সুনীলা বহুত আগবাঢ়ি গুচি গ'ল হা কিমান পালে চাওঁ একদম মানে পালে নি মজা মজা মাছ পাইছে সেয়া মজা মজা পাইছে আমাৰ কিবা এটা দেখিছে এইটো মানুহৰ চিন কোনটো এইটো কুকুৰ নিচিনা দেখা ইয়াত কিবা ওলাইছে দেই বনৰীয়া জীৱ কিবা এটা ওলাইছে এয়া কি বা হয় আমিতো নাজানো ভয়তে আমি গৈ আছোঁ সঁচাকৈ আকৌ ন মাছ নিবলৈ এইবিলাক চক ধেৰ আছে এইখিনি সঁচাকৈ কিহৰ বাৰু এইটো কিমান ধুনীয়াকৈ ওলাইছে ন এইটো বুন্ধা হ'ব পাৰে বুন্ধা হ'ব ন তথাপি আমি গৈ আছোঁ এয়া নদীয়ে অকল শিল বালিয়ে নহয় এই কাঠবিলাকো উঠাই আনে সেইটো দেখিছে না ডাঙৰ ডাঙৰ কুন্দাবিলাকো আহে এই মাজে মাজে মাছ থাকিব মাছবিলাক যদি মই দেখা পাওঁ সৰু সুৰা মই দেখুৱাম কিন্তু বৰ্তমানলৈকে দেখা নাই শিলৰ এই ফাকে ফাকে মাছবিলাক থাকে চক বালিবিলাক খহি খহি গৈ আছে টুকুম টুকুমকৈ পৰি পৰি গৈ আছে সিহঁতত এনেধৰণে এই চৰটো নাইকিয়া হৈ যাব অলপ দিনৰ পিছৰ পৰা কাৰণ নদীৰ বুকুত এই বালিখিনি যাব সেয়া বেলিটো অকণমান ডিষ্টাৰ্ব দিছে যদিও হেৰি লাঙিখন পাতিবলৈ কৈছে মই ভিতৰলৈ নাযাওঁগৈ আৰু এইটো বহুত দ আছে তথাপি যাবলৈ চেষ্টা কৰিছোঁ অকণমান কিন্তু সোমাই গৈছে ভৰিটো পূৰা সোমাই গৈছে দেখিছেনে চক সোমাই গৈছে ইমান আকৌ এইটো সোমাই গৈছে এইটো বালিখিনি দেখিছেহে কিন্তু ইয়াত সোমাই যাব এইটো পলহ এইডোখৰতো আৰু দ আছে এইডোখৰতো দ পূৰা দ এইডোখৰ যাবলৈ ভয় লাগিছে সেইকাৰণে তেওঁ এতিয়া জাল পাতি পিনি
আমি আৰু ধৰাটো চাম আৰু কেনেকৈ পাতে চাম। এয়া আমি আহি নদীখনৰ মাজত এতিয়া মাজত আছে। সেয়া এখন জাল পতা হ'ল। সেয়া আৰু ভাল জেগা এডোখৰ পালে বোলে যিটো হৈছে মাছ বহুত পাব। সেয়া তাকে নদীৰ মাজত ময়ো আছোঁ মাজত, কিন্তু ইমান মাজত নাই আৰু মই আছোঁ এই ইয়াত। চেনেলটো আছে, চেনেলটো থৈ লওঁ। এয়া এতিয়া এইয়া সেই নদী বিচিত্ৰ নদীৰ ৰূপ এয়া। এই ঠাইতে বাম ঠাইতে দ নদীখন ৰূপটো বিচিত্ৰ হয়। ইয়াতে ল'ৰা এটা দেখিলোঁ, খুব ধুনীয়া এটা কৃষ্ণ বনা যে টেকনিক এটাত মাছ ধৰি আছে। বাতি আৰু কাপোৰ লৈ গতিকে এটা চাওঁ। ৰচোন লাৰু ৰখা দিছোঁ তাক দেই। এতিয়া তই বাতিটো কি কৰিলি? মাছটো কেনেকৈ ধৰিলি? তই এই দেখুৱাই দিয়া আকৌ, এইটো কেনেকৈ কৰিলি দেখুৱাই দিছোঁ এই বাতিটোৱেদি। আইডিয়াটো চাম মানুহে দেখিছে। এইকেইটা মাছ ই পাইছে, ইয়াত খেলি থকা মাছকেইটা পাইছে। আৰু এইকেইটা কেনেকৈ ধৰিছে মই ক'ব এতিয়া, বুজাই দিব দেই। এতিয়া কেনেকৈ ধৰিলি? এটা কেনেকৈ ধৰিলি? নকে কি বুলি ক'ম এতিয়া? এইটো মাছটো ধৰাটো কি বুলি কয়? কেনেকৈ ধৰিলি মাছটো? কেনেকৈ ধৰিলি বাতিটোৱেদি? তই এই দেখুৱাই দে, বাতিটো লৈ দেখুৱাই দে। চেম্পে দেখুৱাই দে। কেনেকৈ কৰিলি? ই দেখুৱাই দিছে মাছটো কেনেকৈ ধৰিছে। সেই কাপোৰখন কি দি দিবি ইয়াত নেকি? এইটো মাছ ধৰা নতুন টেকনিক এটা শিকি আছোঁ। ভালকৈ কয় ধৰিছেনে? কেনেকৈ কৰিছে? এইটো ফুটা আছে, এইটো ইয়াত ফুটা আছে। অকণমানি মাছ সোমাই যাব পৰা ফুটা এটা লৈছে। চাইছা?
ইমান একাগ্ৰতাৰে কামটো কৰি আছে এই ফুটাটো দি মাছটো সোমাই যাব মানে কাপোৰখনৰ বাতিটো দি দিছে আৰু মাছটো যেতিয়া খেলিবলৈ আহিব খেলিবলৈ আহি ইয়াত মাছটো সোমাই যাব ইয়াত মাছটো মজাকৈ সোমাই যাব হয় নাই ইয়াত মাছবিলাক আহি পিনি ইয়াত সোমাই যাব হয় নাই ইয়াত ধুনীয়াকৈ সোমাই যাব এই ফুটাটো দি সোমাই যাব হয় নাই নে কি অঁ তাত সোমাই যায় অঁ সেইটো ধুনীয়াকৈ কৈছে ই মেচিনত ধুনীয়াকৈ বুজাই দিছে এতিয়া অলপ দেৰি থাকি থ'ব লাগিব হয় নাই অঁ অলপ দেৰি ৰাখিব লাগিব তাৰপিছত ইয়াৰ পৰা আঁতৰি দিলে মাছটো আহি যাব এইয়া ইয়াত এটা পাতি থোৱা আছিলে আগতে ইয়াত এতিয়া মাছটো আছে বুলি কৈছে আছে আছে ঐ ভিতৰত মাছ এটা আছে দেই আন উলিয়াই আন এই দিছে নাই বঢ়িয়া চাওঁ এতিয়া কি মাছ আছে মজা হ'ল আৰু দেখা কিমান ধুনীয়া আইডিয়া মজা আইডিয়া তিনিটা মাছ এয়া আহি গ'ল হে তোৰ নামটো কিয় বীৰবল আকবৰৰ বীৰবল এই কাৰণে বুদ্ধি তাৰ বেছি আকৌ বীৰবলৰ বুদ্ধি আছে নাই সেইকাৰণে ই পুৰা মাছ ধৰি আছে এনেকৈ দেখা ডাঙৰ মানুহৰ ডাঙৰ কথা সৰু ল'ৰা ইমান ধুনীয়া মাছ ধৰি আছে এইটো হৈছে নতুন এটা আইডিয়া আজি মই প্ৰথম দেখিছোঁ এইটো আইডিয়া দেই এইয়া মানুহ এটা পাৰ হৈ আছে হাতুৰি পাৰ হৈ আছে পাৰ হৈছে নেকি মানুহটো নে জালে হৈ গৈছে দামটো পৰি গৈছে পাৰ হৈ গৈছে নদীখন বাপৰেটো কমটি দ ন এয়া এতিয়া আমি ধুনীয়া মানে নহয় আৰু আমি কামটো শেষ হ'ল শেষ হৈ পিনি এইয়া জালখন ইয়াত নেদেখিব জালখন মানে আন্ধাৰ হৈ গ'লতো নদীখনৰ পানীখিনি এতিয়া আমি কামটো শেষ হোৱাৰ পিছত এতিয়া আমি যাব লৈছোঁ আৰু কিবা ক'ব নেকি মাছ ধৰিব গৈছিলোঁ নাপালোঁ আজি পাতিছোঁ কাইলৈহে পাম ৰাতিপুৱা পাম গতিকে ৰাতিপুৱা পুনৰ লগ পাম তেনেহ'লে এই যদি চব ঠিকে থাকে কাইলৈ তেনেহ'লে ধুনীয়াকৈ এসাঁজ খাব পাৰিম আৰু ভালকৈ ঠিক আছে এয়া মাছ লাগিছে বোলে অকণমানতে আমি যাবলৈ লৈছিলোঁ কিন্তু এতিয়া চাইছোঁ মাছ লাগিছে কৃষ্ণ মাছটো পুৰা মাছ দেখিছেনে লাগিয়ে আছে এইয়া লৈয়ে ল'লোৱে আমি কাইলৈ দিম বুলি কৈছিলোঁ কিন্তু কিমান পাম তাত ঠিকনা নাই আজি এতিয়া মিনিটত 3-4টা হ'লে কালিলৈকে কিমান পাম ক'ব জানো গতিকে নদীখনতো তামাম মাছ আছে আমি সেইটো গম পাইছোঁ সেয়ে দেখিছে নাই কিমান মাছ লাগিয়ে আছে আমি জাষ্ট আধা ঘণ্টাও হোৱা নাই হয়নে কিন্তু সেয়া মাছ কেঁচা মাছটো আমি নাখাওঁ বাৰু যামনি কৈছোঁ এই আৰু এটা আছে নি এইডোখৰতে আৰু এটা আছিলে নিব এইফালে জেগাডোখৰ আজি ভাবিছোঁ অলপ ভাল হ'ল কাইলৈ খুব ধুনীয়াকৈ আমি পাম চাবলৈ আহিলোঁ বুলিহে ন ইয়াত লাগিছে নি হেৰে হৈয়ে যাব দেখোন ৰখি দিওঁ নেকি অলপ ৰখি দিওঁ তেনেহ'লে ইয়াত যদি অকণমান এই আধা ঘণ্টাতে যদি এনেকুৱা হৈছে আমি আৰু আধা ঘণ্টা ৰখি দিম আৰু হৈ যাব এতিয়া নিব কিহত এইখিনি আমি মাছটো জালটো পাতিবৰ কাৰণেহে আহিলোঁ আজি ন নিবৰ কাৰণেতো একো যতন নানিলোঁ দেখাওকচোন শীতল নে গৰৈ নাজানো আৰু দেই নদীত নাথাকে গৰৈ বাৰু কি ধুনীয়া মাছ
অঁ আধা ঘণ্টা মাছ ধৰাৰ পিছত এইকেইটা মাছ পালোঁ আমি। একে মাছ চেলি মাছ নদীৰ মাছ তেল বেছি খাই চাব সকলোৰে বেলিটো ওলাব লৈছে আৰু খুব সুন্দৰ লাগিছে। এয়া পুৱা ৰ'দালি।